आसामनि गभर्नरा गभर्नर गार्ल्स भलिबल मिशन फोसावदों। बे मिशननि गेजेरजोंनो आसामनि मोनफ्रोमबो जिल्लायाव थानाय फरायसालिनि फरायसुलिफोरखौ बुलुर गेलेनायनि फोरोंथाय होगासिनो दं। बेबादिनो बाक्सा जिल्ला सालबारि महकुमानि सालबारि फरायसालिमानि गेलेग्रा फोथाराव गभर्नर गार्ल्स भलिबल मिशननि गेजेरजों फरायसालिनि फरायसुलिफोरखौ बुलुर गेलेनायनि फोरोंथाय होनाया सोलिगासिनो दं। आसाम गभर्नरा फरायसालियाव फरायबाय थानाय हिन्जावसाफोरखौ बुलुर गेलेनायनि फारसे गोसो बोहोनो आरो ओरैनो थायालासेनो माबा मोनसे सोलोंना लानो हायो बेखौनो नोजोर बोनानै लोगोसे फरायसाफोरखौ नेशनेल लेभेल फारसे दावगालांहोनायनि थांखिजों फरायसालिफोराव बुलुर गेलेनायनि फोरोंथाय होनाया सोलिगासिनो दं। ফিল্ডখন অলপ ভাল হ'ব লাগিছিল আৰু বল লাগিছিল, অলপ ড্ৰেছো লাগিছিল। কোচিংবিলাক ঠিকে আছে, ভাল লাগিছে। ছাৰহঁতেও বহুত কষ্ট কৰিছে আমাৰ কাৰণে। আমিও অলপ চেষ্টা কৰিছোঁ যাতে আমি ডাঙৰ হৈ যাওঁ খেলি কেনে। আশা কৰিছিলোঁ কিন্তু কি হয় নাজানো আৰু চেষ্টা কৰিছোঁ কি বা হয় কৰে। 3 ঘণ্টা 3.5 ঘণ্টা হয় চাগে। প্ৰথমে মই আপোনালোকক মষ্ট ৱেলকাম জনাইছোঁ আমাৰ ইয়াত উপস্থিত হোৱাৰ কাৰণে। এতিয়া যিটো আপোনালোকে দেখি আছোঁ মানে যিটো ভলীবল গাৰ্লছ ভলীবল খেলি আছে, এইকেইটা ছোৱালীটো হ'ল আপোনাৰ অসমত গভৰ্ণৰ মহোদয়ে এটা গভৰ্ণৰ গাৰ্লছ ভলীবল মিছন লঞ্চ কৰিছে। এই মিছনৰ দ্বাৰাই দিয়ে আমাৰ অল অসম প্ৰত্যেক জিলাতে জিলাৰ ভিতৰত যিকেইটা স্কুল আছে এই স্কুলত এই গভৰ্ণৰ গাৰ্লছ ভলীবল মিছনটো থ্ৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচ মানে অৰ্গেনাইজ কৰি আছে। এতিয়া কিছুমান স্কুলত সব স্কুলতে এনেকুৱা ছোৱালী ইণ্টাৰেষ্ট নাই, মানে কিছুমান ছোৱালী মানে ভলীবলত ইণ্টাৰেষ্ট নাই, ফুটবলত ইণ্টাৰেষ্ট আছে, ঠিক তেনেকুৱা। সেইকাৰণে যিকেইটা স্কুল মানে এইটো মানে ষ্টেপ লৈছে স্কুলত আমাৰ চলি আছে। এতিয়া আমাৰ খালবাৰীত মোটামুটি 8-9টামান স্কুলত ভালকৈ প্ৰেক্টিছ চলি আছে। তাৰ ভিতৰতে আপোনাৰ মানে কিছুমান স্কুল এটা স্কুলত মাত্ৰ প্ৰেক্টিছ নকৰে মানে একেলগে প্ৰেক্টিছটো চলি আছে। কিছুমান স্কুলত 2-3টা স্কুল লগ লাগি ঠিক তেনেকুৱা। ইয়াতে আমাৰ মোটামুটি 25-30 জন ঠিক তেনেকুৱা আছে। কিছুমান কণ্টিনিউ নাহে, কিছুমানে কণ্টিনিউ আহে। কোচিংটো আপোনাৰ গভৰ্ণৰ গাৰ্লছ ভলীবল মিছনৰ আণ্ডাৰতে মাষ্টাৰ ট্ৰেইনাৰ নমিনেট কৰিছে। আমাৰ বাক্সাৰ আণ্ডাৰত টোটেল 68 মাষ্টাৰ ট্ৰেইনাৰ আছে। আমাৰ খালবাৰীত সাব ডিভিজনৰ আণ্ডাৰতো মানে 20 জন মাষ্টাৰ ট্ৰেইনাৰ আছে। এই 20 জন মাষ্টাৰ ট্ৰেইনাৰকে আমি ভাগ কৰি ট্ৰেইনিংটো শিকিবলৈ মানে ট্ৰেইনিং দি আছে তাৰ থ্ৰুৱেদি। এইটো প্ৰেক্টিছটো আপোনাৰ মোটামুটি আবেলি 3-3:30 পৰা আৰম্ভ হয়, তাৰপিছত 6টালৈকে আমাৰ চলি থাকে। কিন্তু মানে বতৰৰ কাৰণে খুব অসুবিধা হৈ আছে আৰু মানে ভলীবলৰ কাৰণে যেনেকুৱা ফিল্ড থাকিব লাগে বা হ'ব লাগিছিল এইটো মানে আমাৰ পুৰ বুলি ক'ব লাগিব। আৰু চাফিচিয়েণ্ট বলো আমি এতিয়া পোৱা নাই। লাগে বহুত বল লাগে, মোটামুটি 10টামান বল লাগে এটা কোচিঙৰ কাৰণে। ফিল্ডত আপোনাৰ কিবা কৰিছে 40,000 নে কিমানবা টকা আমি একজেক্ট নাজানো। ভলীবল ফিল্ড ডেভেলপমেণ্ট আৰু ভলীবলৰ পষ্ট বনোৱাৰ নামত এইটো চেংচন হোৱা বুলি আমি শুনিছোঁ, কিন্তু একজেক্ট আমি কনফাৰ্ম নহয়। এতিয়া আমি খালবাৰী সাব ডিভিজনৰ আণ্ডাৰত সিদিনা আমাৰ চালবাৰী হাই ছেকেণ্ডাৰীত উদ্বোধনী কৰি থৈছে। তাৰপিছত কামটো বতৰৰ কাৰণে কৰিব পৰা নাই নিশ্চয়। কিছুমান স্কুল লিষ্টেড স্কুল আছে, চবকেইটা স্কুলতে নহয়। এতিয়া কোন স্কুলত এইটো আমি ডিটেইলছ নাজানো। আৰু ভলীবল দিছিলে আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচৰ পৰা, ভলীবল আৰু আপোনাৰ নেট ভলীবল 2টা আৰু নেট এটা, এইখিনিয়ে। কিন্তু ভলীবলটো কিন্তু মানে ডেমেজ হৈ গৈছে, কাৰণ আমাৰ প্ৰেক্টিছটো মোটামুটি আজিলৈকে 2 মাহমান হ'লে। নিশ্চয় এইটো আমি গভৰ্ণৰ গাৰ্লছ এইটো ভলীবল মিছন এইটো ধন্যবাদ দিব লাগিব, কাৰণ আমাৰ এইখিনি
সালবাৰী সাব ডিভিজনৰ আণ্ডাৰত গাৰ্লছ ভলীবল টিম আগতে নাছিলে এইটোৱে ফাৰ্ষ্ট মানে টিম হ'ব আৰু এইটো যদি এই মিছনটো লঞ্চ নহ'লেহেঁতেন এইটো মানে ওলাই নাহ'লেহেঁতেন এইটো নিশ্চয় এইটো আমাৰ যেহেতু প্লেটফৰ্ম এতিয়া প্লেটফৰ্ম আমি পালোঁ এই প্লেটফৰ্মৰ থ্ৰুৱেদি ষ্টেট লেভেল নেশ্যনেল লেভেল নিশ্চয় মানে আমাৰ ল'ৰা বা ছোৱালীৰ কেপাচিটিটো আছে এইটো আপোনাৰ জুলাই মাহৰ ভিতৰত ফাৰ্ষ্টত হ'ব ব্লক লেভেলৰ পিছত যোনে চেম্পিয়ন হ'ব ডিষ্ট্ৰিক্ট লেভেল হ'ব ডিষ্ট্ৰিক্টৰ পিছত যোনে ডিষ্ট্ৰিক্ট চেম্পিয়ন হ'ব জোন লেভেল হ'ব আৰু জোনৰ পিছত আপোনাৰ ষ্টেট হ'ব আৰু মানে সম্পূৰ্ণ মানে খাৱা লোৱা থকা ড্ৰেছ सब माने गभर्नमेन्ट स्पन्सर करिबो बोले आमाक जनायसै नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पॉइन्टआव नोंथांमोना एसएससी बैंक पीओ बैंक क्लार्क बैंक एसओ यूपीएससी एफएससी डिफेन्स रेलवे स्टेट इन्सुरेन्स एएओ एडीओ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससी जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गवालपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261333 9101 536360 70020261333 9101536360